হাই গাইজ, স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। নমস্কাৰ গ্ৰহণ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকক লৈ গৈ আছোঁ সুন্দৰ সুন্দৰ ঠাইলৈ, মানে সেউজীয়া পিয়ৰ সেউজীয়া ধাননিৰ মাজে মাজে যাম আৰু ৰাস্তাবিলাক চাই থাকিব। পকা কেঁচা ৰাস্তাৰ মাজে মাজে গৈ থাকিম আৰু মোৰ আগত চাওকচোন গাইজ, চাওক ইমান ধুনীয়া পৰিৱেশ। শ্বুটিং কৰিবৰ কাৰণে এই লোকেশ্যনটো বহুত ধুনীয়া হ'ব। যাব ওলাইছিলোঁ ক'ৰবাত, কিন্তু ক'ৰবাত যাই আছোঁ। এইবিলাক কিবা কাঁচা কাঁচা ৰাস্তাত আহি পালোঁ পকা ৰাস্তাৰ পৰা। আহি আহি দলং এখন পালোঁ আৰু দলংখন চাওকচোন গাইজ, বহুত বেয়া হৈছে। বাঁহবিলাক পুৰণা হৈ গৈছে, নতুনকৈ দিব লগা হৈছে বাঁহ। দেখাত বহুত ভালে দেখা পায় দলংখন, কিন্তু ওচৰলৈকে গ'লে এনেকুৱা অৱস্থা। দলংখনৰ আধা ভালেই, বহুত ভালেই, আৰু আধা বহুত বেয়া, বহুত মানে বেছিয়ে বেয়া। আপোনালোকে সেইটো দেখাই পালে। আজি মই অকলে গৈ আছোঁ, চাইকেল চলাই অকলে গৈ আছোঁ কেঁচা পকা ৰাস্তাৰ মাজে মাজে। একা বেকা ৰাস্তা চাই থাকক গাইজ। ক'ত আহিলো হে, কোনো এটা মানুহ নাই। সৌফালে বৰষুণ দিবগৈ আৰু ক'লা হৈছে মেঘবিলাক। আৰু এই ঠাইখনি হৈছে শিৱ মন্দিৰ পটাপুখুৰী বুলি কয়। আৰু এই ফিল্ডখনত বৰ্তমান ফুটবলৰ প্ৰশিক্ষণ দি থকা হৈছে। 3 মাহ দিয়া হৈছে, বৰ্তমান 1.5 মাহ গ'ল আৰু 1.5 মাহ আছে। গতিকে বলক আমি একেলগে প্ৰশিক্ষণ চাওঁ। ফুটবলৰ এই প্ৰশিক্ষণসমূহ সৰু ডাঙৰ ল'ৰা ছোৱালী সকলোকে দিয়া হৈছে। সকলোৱে ইয়াত প্ৰশিক্ষণ ল'বলৈ আহিছে। আৰু এই প্ৰশিক্ষণসমূহ ৰাভা হাছঙৰ ফালৰ পৰা দিয়া হৈছে। আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব গাইজ। বাই বাই।